Welcome to my YouTube channel. আজি 14 নৱেম্বৰ শিশু দিৱস সকলোকে শিশু দিৱসৰ আন্তৰিক হিয়াভৰা মৰম আৰু শুভেচ্ছা জনাইছোঁ। আজি এই দিনটিতে আমাৰ খেল মহাৰণ অনুষ্ঠিত কৰা হৈছে। এতিয়া বৰ্তমান কাম সম্পূৰ্ণ হোৱাগে নাই। 100 মিটাৰ দৌৰ হ'ব যিহেতু আমাক দায়িত্ব দিয়া হৈছে। আমি যিহেতুকে এথলেটিক্সত আমাক দায়িত্ব দিয়া হৈছে, এতিয়া আমি পুৱাই আহি কামে কামে লাগি গৈছোঁ আৰু অলপ পিছতে খেল আৰম্ভ কৰা হ'ব। শেষলৈকে ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ। চাই যাব কি হয় কি নহয়। Photo. Don't forget the way you look me in the eyes, and I keep you in my heart. In my heart is where you are. I still think of you. I want you coming back. I remember. নমস্কাৰ, আজি আমি আকৌ আজি 14 তাৰিখ প্ৰথমতে আমি আজি খেল মহাৰণ আজিৰ পৰা আৰম্ভ হ'ব আমাৰ পঞ্চায়তে আৰু প্ৰথমতে আমি আজি এটা পবিত্ৰ দিন আজি 14 নৱেম্বৰ আজি জৱাহৰলাল নেহৰুৰ জন্মদিনৰ লগত সংগতি ৰাখি শিশু দিৱস পালন কৰা হয় গোটেই আমাৰ ভাৰতবৰ্ষতে। আৰু সেই হেতুকে আমি আজি শিশুসকলৰ সংগতি ৰাখি তেওঁলোকক প্ৰথমতে শুভেচ্ছা দিছোঁ আমাৰ এই আকৰ্ষিয়া খেলপথাৰৰ পৰা। আৰু তেওঁলোকৰ এটা সুন্দৰ স্বাস্থ্যৰ মাজে তেওঁলোকে পঢ়া শুনা কৰি নিজৰ সপোনবিলাক যি লৈছে সৰুৰ পৰা তেওঁলোকৰ সপোনবিলাক পূৰ হওক, লগতে তেওঁলোকৰ এজন সমাজৰ হৈ লগতে এজন সুনাগৰিক হৈ আমাৰ নিজৰ মাতৃভূমিৰ লগতে দেশৰ এজন সুনাগৰিক হৈ উঠক তাৰে আমি কামনা কৰিছোঁ। আমি আমাৰ খেলপথাৰৰ পৰা আৰু লগতে আজি খেল মহাৰণৰ যিসকল ভাইটি ভণ্টি ধৰক আহিব আজি তেওঁলোকক ভালকৈ আমি আজি এথলেটিক্স প্ৰথম দিনা আছে, এথলেটিক্স আমি দৌৰ কৰাম আৰু তেওঁলোকক ভালকৈ নীতি নিয়মৰ মাজে আজি আমি দৌৰাম আৰু তেওঁলোকৰ যাতে ভৱিষ্যতটো ইয়াৰ পৰাই গঢ় দিব পাৰোঁ। আমি মানে পৰা মানে পঞ্চায়তৰ পৰা LSC যাব, LSC পৰা আমাৰ ডিষ্ট্ৰিক্ট যাব, ডিষ্ট্ৰিক্টৰ পৰা গৈ থাকিব ষ্টেট যাব, নেশ্যনেল যাব, এনেকৈ আমি যাতে ইয়াৰ পৰাই ভালকৈ তেওঁলোকক এটা সুন্দৰ নীতি নিয়মৰ মাজে উলিয়াই নিব পাৰোঁ। তাৰ কাৰণে আমি আজি এতিয়া অহৰহ চেষ্টা কৰি আছোঁ, কাৰণ এতিয়া ট্ৰেকটো বনাই আছোঁ, কাৰণ ট্ৰেকতে ভৱিষ্যত দৌৰিবগৈ লাগিব কাৰণ আৰু সেই হেতুকে আমি ট্ৰেকত এতিয়া পূৰা এতিয়াও বৰ্তমান কালি কৰিলোঁ আজিও আমি ভালকৈ বনাই আছোঁ। আৰু আমাৰ ভণ্টি দুজনী আছে আৰু অনিমা আৰু চিম্পী, আৰু তেওঁলোকেও আমি একেটা টিমৰে হয়। আমি একেলগে এতিয়া ৰ'দতে এতিয়া আমি দি আছোঁ। কালি আমাৰ ভালকৈ নহ'লগৈ তথাপি আজি আকৌ দিছোঁ আৰু ভণ্টি দুজনীকো শুভেচ্ছা জনাইছোঁ। যোৱাবাৰ আমি তেনেকৈ কৰিছিলোঁ আৰু এইবাৰ আমি ভণ্টি দুজনী আৰু আমাৰ টিম আছে আৰু একেলগে কৰিছোঁ, ভাল লাগিছে। আৰু এওঁলোকৰ যি এটা মানে ভৱিষ্যত নিউ জেনেৰেশ্যনৰ কাৰণে যি এটা মানে কষ্ট কৰিছে যাতে তেওঁলোক ভালকৈ হওক, তেওঁলোকৰ এটা আশা আছে যাতে আমি ভাল এটা এই খেলপথাৰৰ পৰা ওলাই যাওক। আমাৰ এই খেলপথাৰ নহয় সকলো খেলপথাৰৰ পৰা হয় আমাৰ এটা অসমৰ এটা ভাল টিম হৈ যায়গৈ আৰু সেই টিমটো চবৰ পৰাই ভালকৈ ওলক আৰু তাই আমি কামনা কৰিছোঁ আজি শিশু দিৱসৰ লগত সংগতি ৰাখি। থেংক ইউ। তোমালোকে কি ক'বা? সকলোকে শিশু দিৱসৰ শুভেচ্ছা জনালোঁ মোৰ ফালৰ পৰা। চিম্পী ফালৰ পৰা সকলোকে শিশু দিৱসৰ শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। দিনটো ভালে যাওক আৰু সকলোৱে ভালকৈ মিলিজুলি কৰিম মিলা প্ৰীতিৰে। থেংক ইউ। আৰু মাজে মাজে আমি ভিডিঅ' দি থাকিম আমাৰ দৌৰা ভাইটি ভণ্টিসকলক। থেংক ইউ। অনুষ্ঠিত হোৱা খেলপথাৰত অনুষ্ঠিত হোৱা আমাৰ প্ৰথম দিনা কাৰ্যসূচী আমি আৰম্ভ কৰিব বিচাৰিছোঁ। আমি আজি খেলখন উদ্বোধন কৰিবৰ কাৰণে আমাৰ চিৰাকটা অঞ্চলৰ বিশিষ্ট সমাজসেৱক শ্ৰদ্ধাৰ শ্ৰীযুত যজ্ঞেশ্বৰ দুৱাৰীক আমি ফিতা কাটি খেলখন উদ্বোধন কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। প্ৰথমে আমি শ্ৰদ্ধাৰ শ্ৰীযুত যজ্ঞেশ্বৰ দুৱাৰীক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে আমাৰ 24 নং ৰাজু বাদুলি পুখুৰী গাঁও পঞ্চায়ত কাৰ্যালয়ৰ কৰ্মচাৰী বৈকুণ্ঠ কোঁৱৰদেৱক আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ। আমি শ্ৰদ্ধাৰ শ্ৰীযুত যজ্ঞেশ্বৰ দুৱাৰীদেৱক ফিতা কাটি আজি খেলখন শুভ উদ্বোধন কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। ধন্যবাদ। জয় জয়তে আজি ক্ৰীড়াকতাৰ
আখৈদিছা খেলপথাৰত উদ্বোধন কৰিবলৈ লোৱা খেল মহাৰণৰ যি অনুষ্ঠান, এই অনুষ্ঠানত উপস্থিত থকা উদ্যোক্তামণ্ডলীৰ সভাপতি আৰু সম্পাদক লগতে বিভিন্ন গাঁৱৰ পৰা অহা সমূহ খেলুৱৈসকলক জয়তে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। কাৰণ আজিৰ যি পৰিৱেশত এই খেলভাগ অনুষ্ঠিত কৰিবলৈ লৈছে, ই এক বিশাল সুন্দৰ পৰিৱেশ। ইয়াত আমি সকলোৱে জানো যে আজিৰ যুগত খেল হৈছে বিশ্বৰ আটাইতকৈ প্ৰিয় আৰু এক মহাৰত্ন। বিশ্ব আজি যদিও ধাৱমান বিদ্ৰোহ ভাৱ কৰি ইজনক সহায় কৰিব লাগে এনেকুৱা ভাৱ নহয়। খেল এইকাৰণে এক বিশাল আৰু খেলৰ যিটো মহাৰত্ন তাৰ মান আছে, সন্মান আছে। আজি বিশ্বই ইয়াক বন্দী কৰিছে আৰু আজি ভাৰতেও ইয়াক বন্দী কৰিব বিচাৰিছে যে আজি এই বিকাশৰ ক্ষেত্ৰতে হওক, নিজৰ কৰ্মক্ষেত্ৰতে হওক, আজি দেশ ধাৱমান হ'ব বিচাৰিছে খেলৰ যোগেদি। আজি ধাৱমান হ'ব বিচাৰিছে বিশ্ব মৈত্ৰীৰ যোগেদি, একতাৰ যোগেদি, যাতে আমি ইখন দেশৰ প্ৰতি ইখনৰ কোনো ভেদভাৱ নাৰাখি শত্ৰু আচৰণৰ পৰা আমি বিৰত থকা এই মানুহৰে আজি খেলৰ যি ধাৱমান হৈছে, খেলৰ গতি যি ধাৱমান হৈছে, এই গতিক আমিও আদৰেৰে গ্ৰহণ কৰি আগলৈ লৈ যাব প্ৰয়াস কৰাটো আমাৰ প্ৰধান কৰ্তব্য। উদ্বোধনী কাম সমাপন কৰিছোঁ বুলি ঘোষণা কৰিছোঁ। জয় শ্ৰীকৃষ্ণ।